Hello guys, good morning. আৰু আজি স্বাগত জনাইছো পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি আমাৰ ডে 2 শুটিং কৰা প্ৰথমটো ভিডিঅ' আপোনালোকে চালে ইতিমধ্যে ভিডিঅ' কেনেকৈ কৰিছিলোঁ আৰু এইবাৰ আজি দ্বিতীয়টো ভিডিঅ' আৰু বৰ্তমান আছোঁ আমি নুনতুলাত আছোঁ আৰু ইমান ধুনীয়া লোকেশ্যন আগত দেখুৱাই আছোঁ গাইছ আৰু সিদিনা ভ্লগটোত মানে মই একো কোৱা নাই ডাইৰেক্ট আপলোড কৰিছোঁ বেয়া চেষ্টা নাপাব আৰু ভাবছোঁ এইবাৰৰ পৰা মই মুখখন ওলাম আৰু কাই কাই আছে মই দেখাই আছোঁ মিদুল ভাই আছে হেল্ল' গাই কেনেকুৱা খবৰ বঢ়িয়া এইটো এইটো অভি আমাৰ অভি মুংগুৰু খাই বোলে গাইছ এইটো ইমান সুন্দৰ লোকেশ্যন আমি আজি শ্বুট কৰিম ইয়াত আৰু কিছু সময়তে মানে আমাৰ যদি বতৰটো ভালে থাকে আমাৰ অভিনেত্ৰীকেইটাও আহি পাব মানে যোন দুটা ছোৱালী আছে আমাৰ ভিডিঅ'ত 3জনমান আছে তাত 2জন আজি আহিব ইয়াত আগত ৰাস্তা এটা আছে তাত আমি শ্বট ল'ম আৰু ইফালে গাইছ এখন পূৰা ব্যস্ত স্ক্ৰিপ্ট ওলাই আছে কি কৰোঁ কি নকৰোঁ ইফালে যেতিয়া চুলি চুচি আছে আৰু ইফালে কেজে দিও আৰু মিদুল ভাই আছে আজি বহুত দিনৰ মূৰত মিদুল ভাই দেখা পাব গাইছ এইবাৰ মিদুল ভাই গাইছ এইটো আমাৰ বাবাটো তুই লাবি তুই লাগ বোলে ডাল 2 লাখ টাকা লাগে বোলে এইটো আকৌ নাই গাড়ী পাৰিব কি ওলাইছে দাদা চলা ড্ৰেছ চেঞ্জ কৰিব যাতে কোনো দিনা তাহলে মিদুল ভাই গাইছ আপোনাৰ মই কৈছোঁ না আমাৰ ইয়াত চবতে হেণ্ডচাম চলিটো এইটো 2 নম্বৰত এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো মোৰতো নাইয়ে এইবিলাক হেণ্ডচামত হয় না কষ্ট চাহ নাকি ধুনীয়া দেখিছে গাইছ পিম্পুল বোলা বস্তুটোৱেই নাই কি কৰি আছা দেখা পাইছে আপোনালোকে স্ক্ৰিপ্ট মেন কেমেৰামেন এইফালে আমাৰ এক্টৰৰ কাম চলি আছে দেখিবলৈ পাইছে খোজকাঢ়ি আহিবি কিমান আহিয়া হেণ্ডচাম চলি এইগিলা ভাল লগা হ'ব দে এইটোৱে আমাৰ হিৰো বটা পেহেলবান পুৰা একেবাৰে আমাৰ মনত পায় পুৰা কেমেৰা হেল্ল' গাইছ 4টা বাজে আমি ভিডিঅ' কৰি আছোঁ আৰু ইফালে মানে 2টা নতুনকৈ আমাৰ এক্ট্ৰেছ জইন হৈ গ'ল এইটো তাৰপিছত এইফালে দেখা পাইছে আজি নতুনকৈ আমাৰ গাইছ কৰি আছোঁ গাইছ গাইছ এইটো আমাৰ বাবা ayo নাপাওঁ প্ৰায় নদীৰ পৰা পুৰা একেবাৰে পানী নুমি নুমি কেমেৰামেন পুৰা কেমেৰা কৰিছে পানীত নুমি নুমি কিমান কষ্ট হৈছে আপোনাৰ আছেনে
সেইফালে দৰ্শক আপোনাৰ চাই আছে মই পানী কৰি আছোঁ এই দৰ্শকবোৰ আপোনাৰ চাই আছে আমাৰ শ্বুটিং চাবলৈ তেওঁলোক আহিছে দেখিছে ফুটেজ আমাৰ মাৰবি দেখোন তো কিন্তু ছাতাৰ লগত লাগি থকা খালি লাগে নচলিবলৈ একদম বৰ্তমান 4:30 বাজিল আৰু এতিয়া আমাৰ শ্বুটিং শেষ নহ'লে গুণজিত আছে এই দেই কিবা এটা কৈ দিয়া তাৰপাছত মানুহখিনি দেখুৱাই আছোঁ আপোনালোকক একবাৰ এইটো আমাৰ মৃদুল ভাই কেনে লাগিল আজি বহুত দিনৰ মূৰত বহি আছে তাৰপাছত আমাৰ বাইদেউ পানী খাই আছে মানে শেষ কেনে লাগিল আজি শেষ আৰু আজিৰ কাৰণে শেষ না ফটোশ্বুট চলি আছে থাম্বনেইলৰ কাৰণে কেনে আছে একদম বঢ়িয়া ফাৰ্ষ্ট টাইম হিচাপত একদম মজা গাইছ ভিডিঅ'টো মানে আজি মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো যিহেতু মানে শেষে হ'ল আমাৰ কাম কাজ চব মাজে মাজে মানে গাইছ মই কেমেৰা কৰি আছিলোঁ কাৰণে মানে মই ভ্লগ শ্লগ বনাব পৰা নাছিলোঁ তথাপিও যদি ইহঁত কিবাখিনি লৈছে সিহঁতে আপলোড কৰি দিম তো আজিলৈকে সামৰিলোঁ আৰু গাইছ এনেকুৱা ভিডিঅ' দি থাকিম মাজে মাজে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ বেলেগ অলপমান